চাওক আমি নিখিল বড়ো ছাত্ৰ সন্থাই যিহেতু আমি যোৱা 2 দিনত এটা ভিডিঅ' ভাইৰেল হৈ পৰি আছে যোনটো ভিডিঅ' বাটুকেৰাই চেণ্টাৰ ৰিসৰ্ট য'ত সামথাইবাৰীত আছে তাৰে পৰা সেইটো ওলাইছে আমি সেইটো গম পাইছোঁ ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা এইটো আমি গৰিহণা দিছোঁ যে এনেকা এটা মানে অশ্লীল ভিডিঅ' বা এনেকা এটা ইউথবিলাক য'ত মানে এনগেজ হৈ আছে যে অদৰকাৰী কিছুমান সিচুৱেশ্যন বা চিনাৰী তাত ওলাইছে তো সেইটো আমাৰ কাৰণে সমাজৰ কাৰণে ভাল এটা লক্ষণ নহয় তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই সেইটো আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতত এনেকা এটা সিচুৱেশ্যন যদি হৈ থাকে সেইটো ঠাইত তেনেহ'লে আমাৰ এই অঞ্চলত বা বড়োলেণ্ড অঞ্চলত বা বিভিন্ন এই লোৱাৰ আছাম অঞ্চলৰ কাৰণে সেইটো ভাল এটা পৰিৱেশ নহয় আৰু তাত আমি যেনেকা এটা পৰিৱেশ দেখিবলৈ পালোঁ এই পৰিৱেশটো মানে এটা ভাল পৰিৱেশ নহয় য'ত মানে ইউথবিলাকে তাতে নিচাযুক্ত মানে সামগ্ৰী খাই পেলাই কোনোবা মদ খোৱা হ'ব পাৰে কোনোবা ড্ৰাগছ খোৱা হ'ব পাৰে তো এইবিলাক এটা জাগা য'ত মানে আমি আজি বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত তেনেকা ঠাইৰ পৰাই ড্ৰাগছৰ সাৰ্কুলেশ্যন হয় বা ড্ৰাগ এডিকশ্যনৰ সংখ্যা বাঢ়ি যায় আৰু ড্ৰাগৰ বেপাৰ চলে তো ইয়াৰ কাৰণে তাত ইউথছবিলাকে বেছিকেলি ভিক্টিমাইজ হয় তো ইয়াৰ কাৰণে যোন বেপাৰীয়ে এই ৰিজৰ্টটো চলায় বা এই বেপাৰীৰ ক্ষেত্ৰত ৰিজৰ্ট চলোৱাৰ কিন্তু ইউথছবিলাকে যে এনেকা এটা এনজয়মেণ্ট লৈ পেলাই তাত মানে বিনষ্ট হ'বলৈ গৈ আছে সেইটো মালিক পক্ষই বদাই সেইটো খেয়াল নকৰে তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ যে মালিক পক্ষও সেইটো খেয়াল দিব লাগে জ্ঞাত হ'ব লাগিব যে আমাৰ ভৱিষ্যতত এনেকা অঞ্চলত যাতে তেনেকা এটা অশ্লীলভাৱে বা লগতে ইউথ জেনেৰেশ্যনক বিনষ্ট কৰাৰ কাৰণে তাত যাতে ব্যৱস্থা নহয় আৰু সেইটো সপ্তাহ হয় বুলি আমি গম পাইছোঁ যে এইটো উইকলি বা উইকেণ্ডত তেনেকা এটা চেলিব্ৰেশ্যন হয় বুলি সেইটো মানে আমালৈ অঞ্চলৰ কাৰণে মানে একেবাৰে ভাল নহয় আৰু ইয়াৰ কাৰণে আমি সদায় প্ৰতিবাদ কৰিম আৰু নিখিল বড়ো ছাত্ৰ সন্থা সেইটো শীঘ্ৰে মালিক পক্ষই সেইটো খেয়াল লক্ষ্য কৰিব লাগিব আৰু সমাজৰ কাৰণে ভাল এটা সিচুৱেশ্যন বা ৰিজৰ্টটো ফেমিলি ৰিজৰ্ট বা কিবা এটা হ'ব পাৰে ভাল হ'ব পাৰে কিন্তু এনেকা এটা উইকেণ্ডত বা কিবা এটা এনেকা চেলিব্ৰেশ্যন লৈ বিভিন্ন তাত নিচাযুক্ত বা বিভিন্ন ড্ৰাগছ সামগ্ৰী বা বিভিন্ন এনেকা বেপাৰ চলাৰ কাৰণে যদি ব্যৱস্থা লয় সেইটো নিন্দনীয় আৰু অধিক মানে সেইটো সমাজৰ কাৰণে বেয়া এই অনাকাংক্ষিত বিশ্বকৰ্মা পূজাৰ ৰাতি যে হৈছে এইটো মই শুনিছোঁ কিন্তু মই নিজে চকুৰে যদিও দেখা নাই কিন্তু সমাজত এটা বেয়া প্ৰভাৱ বিস্তাৰ কৰিছে মানুহৰ মাজত এইটো আলোচনা বিলোচনা হৈছে এইটো বেয়া সমালোচনাই হৈছে ভালতো হোৱাই নাই যেহেতু সমাজ উন্নতিৰ পথত আগবাঢ়ি আছে এই সমাজটোক কলুষিত কৰাৰ কাৰণে কিছুমান ডেকা ল'ৰা গাভৰু এইবিলাক যে কৰি থাকে প্ৰতিটা গাৰ্জিয়ানৰ দায়িত্ব আছে এইবিলাক যাতে নহয় মই অনুৰোধ জনাম গাৰ্জিয়ানবিলাকক যে আপোনালোকে আপোনালোকৰ নিজৰ সন্তানৰ প্ৰতি অলপ নজৰ দিয়ক গতিকে ক'ৰবাত এটা স্ক'প পালে আজি এই আমাৰ কোকৰাঝাৰত আমাৰ চন্দ্ৰপাৰাৰ পাৰ্কটোত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আহিছিল এতিয়া মানে কমিছে এতিয়া নাই তেনেকুৱা তো এনেকুৱা যাতে নহয় মই সেইটোকে অনুৰোধ কৰিম যদিও যিজন মানে কিবাই মই যিটো গম পাইছোঁ যে হাগ্ৰামা ৰিসৰ্টত এই ঘটনাখিনি হৈছে তো তেওঁৰো এটা দায়িত্ব আছিল যে এইটো যাতে এলাও নকৰে এইটো যদি এলাও নকৰিল হয় তাত আজি তেওঁৰ নামটো সাংঘুৰ নাখাল হয়